তো নমস্কাৰ শ্ৰোতা দৰ্শনাৰ্থীসকল, স্বাগতম জনাইছোঁ মোৰ মিন্টুছ ব্লগ ইউটিউব চেনেলটোলৈ। আৰু বহুত দিনৰ মূৰত আজি পূৰা ডিউক 200ত মই উঠি আছোঁ। আৰু আজি মানে একচুৱেলি গৰু বিহু হয়, আৰু গৰু বিহুৰ উপলক্ষে আমি গৈ আছোঁ পাৰ্বতী পাহাৰ। আৰু পাৰ্বতী পাহাৰ প্ৰত্যেক বছৰে যাওঁ, এইবাৰৰ লগত 3 বছৰ হ'বয়ে। এনেকৈ এটা বিশেষ দিনত আমি গৈ আছোঁ আজি পাৰ্বতী পাহাৰ। আৰু মোৰ পিছত আছে এটা লগ আছে ওচৰৰে, আৰু তাৰ লগতে যাই আছোঁ। আৰু লগৰবোৰ আগত গৈছে, তাতে লগ পাম সকলোকে। আজি গৈ আছোঁ আমি ডিউক 200ত। আৰু এইখন একচুৱেলি হয় আমাৰ এজন ওচৰৰে দাদা এজনৰ হয় গাড়ীখন, তাকে লৈ গৈ আছোঁ। তো আমি বহুতখিনি লেট হৈছোঁ অলৰেডি, আৰু এতিয়া পূৰা টাইম আমাৰ হ'ল 11টা বাজি, আৰু এতিয়া 10:58 হ'ল। ঘৰত তেনেকৈ অলপ কাম আছিলে, আজি গৰু বিহু হয়, তেনেকৈ অলপ কাম আছিলে অলপ, আৰু মাৰো অলপ অসুখ হৈ আছে, তেনেকৈ সকলোখিনি কাম ময়ে কৰিব লগা হৈছে মানে একচুৱেলি। আৰু আমি ওলাই দি আছোঁ, বাকী যি কি নহওক আপোনালোকক দুখামেই পাৰ্বতী পাহাৰ যিহেতু যোৱাবাৰো দেখাইছোঁ, এইবাৰো দুখাম আমি। সকলোখিনি চাই থাকক আপোনালোকে। আৰু আপোনালোকক যদি ডিউক 200ৰ মানে মাইলেজ টেষ্ট লাগে, বা কিমান টপ স্পীড উঠে সেইখিনি যদি লাগে কমেণ্ট বক্সত জনাই দিব। মই আপোনালোকক নেক্সট ব্লগত দিব চেষ্টা কৰিম। মানে যদিহে কমেণ্ট আহে তেতিয়াহ'লে দিম, যদি আৰু কমেণ্ট নাহে আৰু মই নিদিওঁ। আপোনালোকে যিটো বিচাৰে সেইটোৱে মই কৰিম। যদি আপোনালোকক মাইলেজ টেষ্ট বা আৰু ৰেচিং লাগে এই ডিউক 200ৰ, তেতিয়াহ'লে কমেণ্ট বক্সত জনাই দিব, নিশ্চয় মই আপোনালোকক ভিডিঅ'টো বনাই পেলাই দিম। গাড়ী পাৰ্কিং কৰোঁ নেকি? কোনফালে কোনফালে থওঁ এইফালে থওঁ। গাড়ী ডিলাৰত ধৰি গৈছি, ইমান গাড়ী ডিলাৰ হৈ গৈছে একদম। কেনকে থওঁ নেকি? তাৰখন আগত দি কি গৰম ছায়া লগাই আছিলে, এতিয়া বেছি গৰম হ'ল। চোৰটো নাযায় না? আমাৰ ইয়াত বৰ্তমান নাই।
আৰু থাকিলেও আমি আছিলোঁ ভিতৰত অঁ আৰু কিমানটা পাৰ্টি আছে আমাৰ ইয়াতে অঁ ইয়াৰ পৰা বাঘক লাগি খোজকাঢ়ি যাব লাগিব মোৰে গৰম হৈছে সুচিন মাম্মা তো গাইছ আমি ইয়াৰ পৰা উঠিব লাগিব একদম মেইন মন্দিৰটোক লাগি একদম উঠিব লাগিব ইয়াৰ পৰা কমেও বহুত যাব লাগিব আৰু এইখিনি যাওঁতে আমাৰ বহুত টাইম ল'ব আৰু ইমান গৰমত এই বোকা ফটা ৰ'দত আমি খোজকাঢ়ি আছোঁ আৰু সকলো মানুহখিনি যে খোজকাঢ়ি যাই আছে এইখিনিয়ে সুস্থ ক'ব লাগিলে ইমান ৰ'দত মানে খোজকাঢ়ি যাই আছে ল'ৰাই হওক বা ছোৱালী হওক বা তিৰোতা হওক বা বুঢ়া মানুহো যাই আছে চাওক আপোনালোকে চাওক সেই পকা ৰোডে ৰোডে যাই আছোঁ আমি পাহাৰত উঠি যাই আছোঁ মেইন মন্দিৰটোক লাগি মেইন মন্দিৰ এতিয়ালৈকে বৰ্তমান পোৱা নাই আৰু বেছি দূৰ পাম আৰু আমি লৈছোঁ এইফালে শ্বৰ্টকাট ৰাস্তা মানে জংঘলৰ মাজে মাজে এইফালে আছে মেইন ৰাস্তাঘৰ আমি এইফালে যাই আছোঁ আগৰ ৰাইজ তামাম এনজয় হৈ গৈছোঁ একদম কি ক'ম মানে উপায় নাই বেছি দূৰ নাই পাম আৰু তো গাইছ সেয়া আমি এই পাহাৰৰ ওপৰত যাব লাগিব মানে কিমান মানুহ উজাই আছে আপোনালোকে দেখা পাইছে এই দৰ্শন কৰিবৰ কাৰণে কিমান মানুহ মানে এই গৰমত ৰ'দত সহ্য কৰিও উজাই আছে এইফালে চাওঁ আহি আছে আৰু তো গাইছ আমাৰ সেয়া লোৱা হৈ গ'লা আৰু অকণমান গছৰ তলত জিৰণি লৈ আছোঁ আমি আৰু ইয়াৰ পৰা আমি ওলাই দিম আৰু বেছিব নাথাকোঁ ইয়াতে ওলাই দিম আৰু ভিডিঅ' বনাই একদম মুহূৰ্তত নাই আৰু মানে কি একদম ইমান গৰম ইমান কিবা লাগি গৈছে একদম ইয়াৰ পৰা ওলাই দিম আৰু তলত যাই পেলাই লগ পাই আছোঁ তো গাইছ এইখিনি আছিলে আজিৰ ব্লগটো মানে একচুৱেলি ভিডিঅ' বনোৱা মুহূৰ্তত নাই আৰু এতিয়া ইমান গৰম যিটো লাগছে একদম ওপৰত যায় আৰু নমি অহা আমি ওলাই দিওঁ দুটাই এইবাৰ আজিৰ ভিডিঅ'টো এইখিনি আছিলে গাইছ যদি ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব 1K কৰি দিব সোনকালে আজিলৈ বাই বাই টাটা নেক্সট ব্লগত এটা লগ পাম আৰু